শিক্ষাৰ্থীসকল, তোমালোক সকলোলৈকে শুভেচ্ছা জনাই আমি আজিৰ পাঠ আৰম্ভ কৰিব বিচাৰিছোঁ। আমি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ আমাৰ মৌলিক প্ৰয়োজনসমূহ পাঠটি আলোচনা কৰি আছোঁ। আমি পাইছিলোঁ যে মানুহৰ মৌলিক প্ৰয়োজন হৈছে তিনিটা: আহাৰ, সাজপাৰ আৰু বাসস্থান। ইতিমধ্যে ইয়াৰ আগৰ ক্লাছসমূহত আমি মানুহৰ দুটা মৌলিক প্ৰয়োজন আহাৰ আৰু সাজপাৰ সম্পৰ্কে আলোচনা কৰিলোঁ। আহাচোন আজি আমি মানুহৰ তৃতীয়টো মৌলিক প্ৰয়োজন বাসস্থান সম্পৰ্কে কিছু কথা আলোকপাত কৰোঁ। আমি প্ৰত্যেকেই জানো যে বৰ্তমান সময়ত সকলো মানুহেই নিজৰ নিজৰ ঘৰ দুৱাৰ সাজি তাত বসবাস কৰে। কিন্তু আদিম কালৰ মানুহে আজিকালিৰ দৰে ঘৰ দুৱাৰ সাজি বসবাস কৰা নাছিল। কিন্তু সেই সময়তো হিংস্ৰ জীৱ জন্তু, শীত তাপ, ৰ'দ বৰষুণ, শিলাবৃষ্টি, ধুমুহা, তুষাৰপাত আদিৰ পৰা ৰক্ষা পাবলৈ মানুহে পৰ্বতৰ গুহা বা গছৰ খুৰুঙত আশ্ৰয় লৈছিল। মানে সেই সময়ত আদিম কালত যদিও মানুহে ঘৰ দুৱাৰ সাজি ল'ব জনা নাছিল, তথাপিতো নিজকে হিংস্ৰ জীৱ জন্তুৰ পৰা ৰক্ষা কৰিবৰ বাবেই হওক বা অন্যান্য যিসমূহ প্ৰাকৃতিক সমস্যা যেনে শীত তাপ, ৰ'দ বৰষুণ, শিলাবৃষ্টি, ধুমুহা ইত্যাদিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে পৰ্বতৰ গুহা বা গছৰ খুৰুঙত আশ্ৰয় লৈছিল। মানে সেই সময়ৰ পৰাই মানুহে বাসস্থানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। পৰৱৰ্তী সময়ত যেতিয়া সেই আদিম মানুহসকলে খেতি বাতি কৰাৰ কথা শিকিলে, সভ্যতাৰ অগ্ৰগতিৰ লগে লগে যেতিয়া সেই মানুহসকলে খেতি বাতি কৰি কেনেকৈ জীৱন নিৰ্বাহ কৰিব লাগে এই কথা শিকিলে, তেতিয়া তেওঁলোকে সেই খেতি বাতি কৰা খেতি পথাৰৰ আশে পাশে নিগাজিকৈ বসবাস কৰি লোৱাৰ প্ৰয়োজনীয়তাও অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। আৰু তেওঁলোকে সেই খেতি পথাৰৰ আশে পাশে নিগাজিকৈ ঘৰ সাজি বসবাস কৰিবলৈ আৰম্ভ কৰিলে। গতিকে আমি গম পালোঁ যে আদিম কালৰে পৰাই মানুহে বাসস্থানৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আহিছে। আমি পাইছোঁ যে মানুহৰ তিনিটা মৌলিক প্ৰয়োজনৰ ভিতৰত তৃতীয়টো হৈছে বাসস্থান। এতিয়া বাসস্থানকনো কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়, সেই কথাটো যদি আমি চাওঁ তেনেহ'লে পাম যে বাসস্থান বা ঘৰ দুৱাৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয়, নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে। সেইবাবে বাসস্থান বা ঘৰ দুৱাৰক মানুহৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয়। মানে মানুহে নিজকে বিভিন্ন প্ৰাকৃতিক বিপদসমূহৰ পৰা যেনে ৰ'দ, বতাহ, বৰষুণ, শিলাবৃষ্টি, ধুমুহা ইত্যাদিৰ পৰা ৰক্ষা কৰি আশ্ৰয় প্ৰদান কৰিবৰ বাবে বাসস্থানৰ সহায় লয়। লগতে নিজকে নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰিবৰ বাবে বাসস্থানৰ সহায় লয়। মানে বাসস্থানে মানুহক বিভিন্ন প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় প্ৰদান কৰে। লগতে বাসস্থানে মানুহক নিৰাপত্তা প্ৰদান কৰে আৰু বিশ্ৰাম প্ৰদান কৰে। আৰু সেইকাৰণেই বাসস্থানক মানুহৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয়। এতিয়া অন্য এটা বিষয় চোৱাচোন। আমি যে পাইছিলোঁ যে ঠাইভেদে মানুহৰ প্ৰধান আহাৰ বেলেগ বেলেগ, ঠাইভেদে মানুহৰ সাজপাৰো বেলেগ বেলেগ হোৱা দেখা যায়। ঠিক একেধৰণেই ঠাইভেদে মানুহৰ ঘৰ দুৱাৰো বিভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়। ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বেলেগ বেলেগ প্ৰকাৰৰ ঘৰ দুৱাৰ নিৰ্মাণ কৰি লয়। এতিয়া তোমালোকে এই উদাহৰণকেইটা চালে সম্পূৰ্ণকৈ বুজিব পাৰিবা। চোৱাচোন, আমাৰ অসমত প্ৰচুৰ পৰিমাণে বাঁহ, খেৰ, কাঠ আদি পোৱা যায়। আৰু সেইকাৰণে অসমৰ মানুহে এনেধৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰি ঘৰ দুৱাৰ বেছিকৈ নিৰ্মাণ কৰা দেখা পোৱা যায়। মানে অসমত বাঁহ, কাঠ, খেৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে অসমৰ মানুহে তেনেধৰণৰ সামগ্ৰীৰে বেছিকৈ ঘৰ সাজি লয়। আনহাতে যদি আমি বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ কথা চাওঁ তেনেহ'লে তাত কি হয়, জাৰ আৰু জহৰ প্ৰকোপ বেছি হয়। মানে ঠাণ্ডা দিনত অত্যাধিক পৰিমাণৰ ঠাণ্ডা আৰু গৰম দিনত
বেছি পৰিমাণৰ গৰম হোৱাৰ বাবে সেই ৰাজ্যসমূহৰ মানুহে মাটিৰে ঘৰ সাজি লয় যাতে তেওঁলোকে জাৰ আৰু জহৰ প্ৰকোপৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। আনহাতে তোমালোকে যদি চোৱা, যিবোৰ অঞ্চল পানীৰে আগুৰি থাকে, মানে যিবোৰ অঞ্চল জলমগ্ন অঞ্চল বা হ্ৰদ আদি থকা ঠাই, সেই ঠাইৰ মানুহে নাৱতেই ঘৰ সাজি লয় আৰু সেই ঘৰবোৰক নৌকা গৃহ বুলি কোৱা হয়। মানে যিসমূহ অঞ্চল পানীৰে আগুৰি থাকে বা পানীৰ জলাশয় থাকে, সেই ঠাইৰ মানুহে নাৱতেই নিজৰ ঘৰ সাজি লয় যাতে প্ৰয়োজন সাপেক্ষে তেওঁলোকে বেলেগ ঠাইলৈ লৈ যাবও পাৰে। আৰু তেনেকুৱা ঘৰবোৰক নৌকা গৃহ বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি চোৱা, কাশ্মীৰৰ ডাল লেক বা হ্ৰদৰ মানুহে এনেকুৱা নৌকা গৃহ ব্যৱহাৰ কৰা দেখা পোৱা যায়। আনহাতে টুন্দ্ৰা অঞ্চলৰ এস্কিম'সকলে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজি লয়। যিসমূহ টুন্দ্ৰা অঞ্চল, অৰ্থাৎ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত থকা যিসমূহ অঞ্চল, সেই অঞ্চলৰ বাসিন্দাসকলে, যাক এস্কিম' বুলি কোৱা হয়, সেই বাসিন্দাসকলে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে নিজৰ ঘৰসমূহ সাজি লয় আৰু সেই বৰফৰ টুকুৰাৰে টুন্দ্ৰা অঞ্চলৰ এস্কিম'সকলে সাজি লোৱা ঘৰবোৰক ইগ্লু বুলি কোৱা হয়। ইফালে উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ জন্তু, সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজি লয়। এতিয়া উত্তৰ পূব ভাৰতৰ আমাৰ অসমৰ কথাই যদি তোমালোকে চোৱা, অসমৰ কাৰ্বি আংলং, উত্তৰ কাছাৰ আদি পাৰ্বত্য এলেকাসমূহত মানুহে চাংঘৰ নিৰ্মাণ কৰি লোৱা দেখা যায়। আনহাতে তোমালোকে যদি আৰৱৰ মৰুভূমি অঞ্চলৰ কথা চোৱা, তেনেহ'লে পাবা যে আৰৱৰ মৰুভূমি অঞ্চলৰ যিসকল বাসিন্দা, বেডুইনসকল, তেওঁলোকে বালিৰ বতাহৰ পৰা ৰক্ষা পাবলৈ তম্বুৰে ঘৰ তৈয়াৰ কৰি লয়। মানে আৰৱৰ মৰুভূমি অঞ্চলৰ যিসকল বেডুইন, তেওঁলোকে বালিৰ বতাহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তম্বুৰে নিজৰ ঘৰ তৈয়াৰ কৰি লয়। ইয়াৰ উপৰিও মৰুভূমি অঞ্চলত পানী আৰু ঘাঁহ বন বা তৰুতৃণ আদিৰ সন্ধানত তেওঁলোকে সঘনাই ঠাই সলনি কৰিবলগীয়া হয়। যিহেতু তেওঁলোকে পানী আৰু ঘাঁহ বন তৰুতৃণ আদিৰ সন্ধানত সঘনে ঠাই সলনি কৰিবলগীয়া হয়, সেইকাৰণে তেওঁলোকৰ বাবে তম্বুৰে সাজি লোৱা ঘৰেই বেছি সুবিধাজনক। মানে যাতে তেওঁলোকে প্ৰয়োজন হ'লেই অতি সহজে তেওঁলোকৰ ঘৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰে। কিন্তু বৰ্তমান সময়ত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ লগে লগে বা সময় আৰু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহৰ যি ৰুচিবোধ, সেই ৰুচিবোধৰ সাল সলনি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেইকাৰণে মানুহৰ এই বাসগৃহ নিৰ্মাণ কৰাৰ পদ্ধতিলৈ বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তন বা নতুনত্ব আহিছে। আমি বৰ্তমান সময়ত যদি চাওঁ, তেনেহ'লে দেখিম যে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে লোহা, চিমেণ্ট, গ্লাছ, টিনপাত, ইটা আদি ব্যৱহাৰ কৰি মানুহে ঘৰ দুৱাৰ নিৰ্মাণ কৰি লয়। পূৰ্বৰে পৰা চলি অহা যিসমূহ ঘৰ, সেই ঘৰসমূহতকৈ বৰ্তমান মানুহে এই লোহা, চিমেণ্ট, ইটা, টিনপাত আদি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা যিসমূহ ঘৰ, সেই ঘৰসমূহ বেছি মজবুত, সুবিধাজনক আৰু দীৰ্ঘস্থায়ী হোৱা দেখা পোৱা যায়। আৰু সেইকাৰণে মানুহে বৰ্তমান সময়ত এনেধৰণৰ পদাৰ্থসমূহ বা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি ঘৰ দুৱাৰ নিৰ্মাণ কৰে। গতিকে আমি আজি আমাৰ আলোচনাটোত গম পালোঁ যে আদিম কালৰে পৰা মানুহে বাসস্থানৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আহিছিল। আদিম কালত মানুহে গছৰ খুৰুং, পৰ্বতৰ গুহা আদিত বসবাস কৰি নিজকে সুৰক্ষা প্ৰদান কৰিছিল। লগতে যেতিয়াৰ পৰাই মানুহে কৃষি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই মানুহে স্থায়ী বসতি আৰম্ভ কৰিলে আৰু বৰ্তমান সময়ত মানুহৰ বাবে বাসস্থান এটা মৌলিক প্ৰয়োজন হিচাপে স্বীকৃত হ'ল।
আৰু লগতে আমি গম পালোঁ যে পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহে বিভিন্ন ধৰণে নিজৰ ঘৰ দুৱাৰ বা বাসস্থান নিৰ্মাণ কৰি লয় আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ আহাৰ বস্ত্ৰ আৰু বাসস্থানৰ ক্ষেত্ৰত যথেষ্ট নতুনত্ব আহিছে। শিক্ষাৰ্থীসকল, আমাৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ আমাৰ মৌলিক প্ৰয়োজন পাঠটি আমি 4টা ক্লাছত বিশদভাৱে আমি আলোচনা কৰিলোঁ। আমি মানুহৰ 3টা মৌলিক প্ৰয়োজন আহাৰ, সাজপাৰ আৰু বাসস্থান সম্পৰ্কে প্ৰয়োজনীয় সকলো কথা আলোচনাটোত সামৰি ল'লোঁ। তোমালোকৰ যদি কিবা বুজি পোৱাত অসুবিধা হ'ল বা বুজি পাবলৈ ৰৈ গৈছে তেনেহ'লে তোমালোকে নিশ্চয়কৈ মোক সেই কথাটো অৱগত কৰিব পাৰিবা।